आज विधायक श्री सुरेन फुकन के उपस्थिति में माकुम के उन्नयन एनजीओ के तत्वाधान में विश्व परिवेश दिवस के उपलक्ष्य में अंचल के विभिन्न क्षेत्रों में पौधारोपण एवं पर्यावरण संबंधित सजगता कार्यक्रम का आयोजन किया गया। आज विश्व परिवेश दिवसर लगते संगति राखी उन्नयन एनजीओ माकुम अंचल केवल ठाईतो गछपुली रोपण आज माकुम आम ब्लकर बिडि साहब आछे आंचलिक पंचायतर सदस्य अध्यक्षসকল আছে আমি সকলো মিলিত প্ৰচেষ্টা দি প্ৰায় ৬টা স্থানত গছপুলি ৰোপণ কৰিব বিচাৰিছোঁ আৰু সকলোৱে এটাই আহ্বান জনাইছোঁ যে আপোনালোকে গছপুলি ৰোপক কিন্তু তাৰ সংৰক্ষণৰ ব্যৱস্থা কৰিব। প্ৰত্যেক বছৰে বহু গছপুলি ৰোপণ কৰা হয়, বহু এনজিঅ'য়ে বহু প্ৰতিনিধিয়ে বহু লোকে গছ নামত ৰোপণ কৰা হয়। যোনটো বিশ্ব পৰিৱেশ সংগঠনে বহু কাৰ্যসূচী পালন কৰা হয়, কিন্তু গছ কোনোদিন বাচা দেখা নাই। গতিকে আজি চিধাচিধিকে কিছু কথা কৈছোঁ যে আপোনালোকে ঘৰত ৰোপণ কৰক, সংৰক্ষণ কৰক। অন্ততঃ অহা 2021 চনৰ 5 জুন তাৰিখে আকৌ সেই স্থানলৈ যাওক, সেই গছজোপা বাচিলে নাই বচা তেনে ব্যৱস্থা কৰিলেই হ'ব। আচলতে মই বাৰম্বাৰ কৈছোঁ গছটো কোনো বচা দেখা নাই আজিলৈকে। গতিকে 5 জুন তাৰিখে পুনৰ 2021 আমি পুনৰ যাম যে কোনে কেইজোপা গছ বচালে, কোন ঘৰে বচালে, আমি সেইখিনি চাবলৈ যাম। গতিকে সকলোকে সেইটো আহ্বান জনালোঁ 2021 কাৰণে দেই।